তো ইউটিউবৰ এটা নতুন ফিচাৰ আহিছে যিটো ইউটিউব হেণ্ডল বুলি কয়, অৰ্থাৎ যিটোৰ জৰিয়তে কি হয় ইউটিউবত আপোনাৰ নামটো ডাইৰেক্টলি মানে গম পাব আৰু যে মানে এটা নামৰ মানে বহুত ইউটিউব চেনেল থাকে। তো আপোনাক যেতিয়া চাৰ্চ কৰিব তেতিয়া প্ৰপাৰ ইউটিউব চেনেলটো মানে পোৱা যাব ইউটিউবত। সেইটোৰ কাৰণে ইউটিউব হেণ্ডলটো দিয়া হৈছে। তো এইটো কেনেকৈ চিলেক্ট কৰিব লাগে আমি আগবাঢ়ো বাৰু। প্ৰথম জিমেইলত আপোনাৰ প্ৰথমতে এটা মেছেজ আহিব যে এইটো এটা ইন্ট্ৰডিউচিং ইউটিউব হেণ্ডল বুলি এটা আছে। তো এইটোত আপুনি চিলেক্ট নকৰিব। নেক্সট আপোনাৰ যদি এইটো আছে নেক্সট আৰু এটা মেছেজ আহিব, সেইটো হ'ল এইটো ওপৰত লিখিছে ইউ কেন নাও শ্ব'জ ইউৰ ইউটিউব হেণ্ডল ছাৰ্ভিচ অন ইউটিউব ছাচ এজ এ মুভি। এইখিনি আৰু এইটো মেছেজ আপুনি ক্লিক কৰিব। দেন আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে দেখিছে শ্ব'জ এ হেণ্ডল, তো ইয়াতে ক্লিক কৰিব। তো এগেইন শ্ব'জ হেণ্ডল ক্লিক কৰিব। তো কি হ'ব যদি আপোনাৰ নামটো পেইণ্ট মোৰ চেনেলৰ নামটো হয় পেইণ্ট উইথ সীমান্ত কেয়াৰ, গতিকে সেইটোকে URL হিচাপে আপোনাৰ আহি যাব। তো আপুনি এইটোও চিলেক্ট কৰি থ'ব পাৰে বা নামটো চেঞ্জো কৰিব পাৰে, ন' প্ৰব্লেম। তো মই এইটোকে ৰাখি থৈ দিওঁ বাৰু, বা চেঞ্জ কৰিও দিব পাৰে। তো এইটো মই কনফাৰ্ম কৰিলোঁ। তো ইয়াতে দেখা গৈছে যে ইউ হেভ ছাকচেছফুলি চিলেক্টেড ইউৰ হেণ্ডল উইল ষ্টাৰ্ট এপিয়াৰিং অন ইউটিউব লেটাৰ দিছ ইয়াৰ। ইউৰ চেনেল হেজ এ নিউ URL youtube.com পেইণ্ট উইথ সীমান্ত কেয়াৰ। ইউৰ এক্সিষ্টিং চেনেল URL উইল কণ্টিনিউ টু ৱৰ্ক। লাৰ্ণ মোৰ এবাউট ৱেৰ হেণ্ডল শ্ব' আপ। তো এনেকৈ আহিব, আপুনি অ'কে কৰি দিব। তো আপোনাৰ হেণ্ডল ক্লিয়াৰ হৈ যাব। অ'কে, তো এইটো আৰু হেণ্ডলটো আপুনি চেঞ্জো কৰিব পাৰে, ন' প্ৰব্লেম। এতিয়া চেঞ্জ হেণ্ডল বুলি আহিছে, আগতে ক্ৰিয়েট হেণ্ডল বুলি আহিছে, এবাৰ চেঞ্জ হেণ্ডল বুলি আহিছে। তো আপুনি চেঞ্জো কৰিব পাৰে। অ'কে, জিমেইলত গৈ কিনে